শুভেচ্ছা এটা জ্ঞাপন কৰিছো। বিগত 5 বছৰ পৰি আমি এইখন বিদ্যালয়ত পঢ়ি আজি এই বিদ্যালয়ৰ অধ্যয়নৰ আজি অন্তিমটো দিন। আজি অতিকে আমাৰ বাবে এইটো দুখৰ বিষয়, কিয়নো আজি এই দিনটোৰ পৰাই আমি এইখন বিদ্যালয়লৈ পঢ়াৰ বাবে এইখন বিদ্যালয়ত আমাৰ কোনো স্থান আছে যদিও আমি নিজৰ মৰণে আমি বেলেগ স্কুলত পঢ়িবলৈ যাব লাগিব। বিগত 5 বছৰ চৰাই শিক্ষাগুৰু মণ্ডলীয়ে যিমানখিনি আমাক অধ্যয়ন কৰালে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। কেতিয়াবা যদি চৰাই বাইদেউসকলক বেয়াকৈ কৈছিলোঁ বা লগ বন্ধুৰ আগত তেওঁলোকৰ কথা বেয়াকৈ আলোচনা কৰিছিলোঁ, তাৰ বাবে তেখেতসকলে মোক নিজৰ সন্তান বুলি ভাবি লৈ ক্ষমা কৰি দি আছে। আৰু যদি কেতিয়াবা লগ বন্ধুক মাৰিছিলোঁ বা গালি পাৰিছিলোঁ, তাৰ বাবে নিজৰ দাদা বা ভাইটি বুলি ভাবি লৈ ক্ষমা কৰি দি আছে। এটা কথা সত্য যে মই চাফাই কৰাৰ সময়ত মই বহুত মাৰিছিলোঁ বা গালি পাৰিছিলোঁ, কিয়নো স্কুলখনত লেতেৰা পৰিৱেশ থাকিলে স্কুলখনৰ সৌন্দৰ্য নাইকিয়া হয়। সেইবাবে মই চাফাই কৰিবলৈ দিছিলোঁ আৰু তেতিয়াই বহুতো ল'ৰা ছোৱালীক মই মাৰিছিলোঁ। তাৰ বাবে নিজৰ দাদা বা ভাইটি বুলি ভাবিলৈ ক্ষমা কৰি দিয়ে যেন। মই এইখন বিদ্যালয়ত বিগত 5 বছৰ ধৰি মই অধ্যয়নৰ বাহিৰেও বহুতো অভিজ্ঞতা লাভ কৰিছোঁ। এখন সভা কেনেকৈ পৰিচালনা কৰিব লাগে বা এজন ভাল মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, এনে বহুতো জ্ঞান লাভ কৰিছোঁ। আৰু এনেকুৱা অভিজ্ঞতাই মোক ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাত বহুতো সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে যাতে আশীৰ্বাদ কৰে যে আগন্তুক যি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাই অঞ্চলৰ লগতে গাঁওখনৰ লগতে স্কুলখনলৈ এটা সুনাম কঢ়িয়াই আনিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব। আৰু এইখিনিয়ে মই ক'বলগীয়া। ধন্যবাদ। অধ্যক্ষ মহোদয়, এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলী, লগতে এই সভাত উপস্থিত মোৰ মৰমৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী সকল, পোনপ্ৰথমে মই সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ এই সভাখনৰ বাবে। সঁচাকৈয়ে আজি এটা দুখৰ দিন, কিয়নো আজি আমি অৰ্থাৎ এই বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিদায় ল'ব ওলাইছোঁ। বিদায় ল'বলৈ মন নাই যদিও ল'ব লাগিব, যিহেতু এইটো পৰম্পৰাগতভাৱে চলি আহিছে। আজি মোৰ বৰকৈ মনত পৰিছে সেইকেইটা দিনলৈ যিকেইজন শিক্ষাগুৰুৱে মোৰ প্ৰতিটো খোজতে সাহস হিচাপে থিয় দি আগুৱাই লৈ গৈছে। ভবা নাছিলোঁ এদিন তেখেতসকলকো যে এনেকৈ এৰি যাব লাগিব। তেওঁলোকে ইমান কষ্টৰে আমাক শিক্ষা দি আজি আমাক আগুৱাই যাবলৈ সহায় কৰিছে, তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকে আমাক শিকাইছে ভাল কি, বেয়া কি, সত্য কি, অসত্য কি। এই সকলোবোৰ শিকিব পাৰিছোঁ আপোনালোকৰ বাবে। শ্ৰদ্ধাৰ গুৰুমণ্ডলী, যোৱা দিনত কেতিয়াবা যদি আপোনালোকক কিবা নকৰিবলগীয়া কৰিছিলোঁ বা নক'বলগীয়া কৈছিলোঁ, তেন্তে আপোনালোকে নিজৰে সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ে যেন। আৰু মোৰ মৰমৰ ভণ্টি ভাইটিসকলকো কওঁ, তোমালোকক হয়তো কেতিয়াবা মই গালি পাৰিছোঁ বা মাৰিছিলোঁ চাগে, তোমালোকে যাতে সেইবোৰ ধৰি নাথাকি নিজৰে দাদা বাইদেউ বুলি ভাবি ক্ষমা কৰি দিয়া যেন। আৰু মোৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলীসকলক ক'ব বিচাৰোঁ যে আপোনালোকে
আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰোঁ আগন্তুক SSLC পৰীক্ষাত শিক্ষাৰ্থীৰে পাছ কৰি এই বিদ্যালয়খনৰ লগতে আপোনালোকৰ লগতে নিজৰ অঞ্চলৰ নাম উজ্বলাব পাৰোঁ। সদায় মই সকলোকে সেৱা জনাইছোঁ। লগতে ভগৱানৰ ওচৰত আপোনালোকৰ সুস্থতা আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মহোদয়, গড়গুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মৰমৰ ভাইটি ভণ্টিসকল আৰু আজি বিদায়ী বন্ধু বান্ধৱীসকল, আজি আমাৰ বিদায়ৰ দিন। বিদায় ল'ব বিচৰা নাই যদিও এই বিদায় ল'বই লাগিব। যিদিনাখন এইখন বিদ্যালয়লৈ প্ৰথম আহিছিলোঁ তেতিয়া এনেকুৱা লগা নাছিল, আজি যিমান বেয়া লাগিছে। মই যদি কেতিয়াবা ছাৰ বাইদেউসকলক অজানিতে বেয়াকৈ কৈছিলোঁ নাইবা মনত কষ্ট পোৱা কাম কৰিছিলোঁ, তেওঁলোকে যাতে ধৰি নাথাকে আৰু মোৰ ভাইটি ভণ্টিসকলকো যদি কেতিয়াবা গালি পাৰিছিলোঁ বা বেয়াকৈ কৈছিলোঁ, তেওঁলোকেও যাতে নিজৰ বাইদেউ বুলি ভাবি সেইবোৰ মনত ধৰি নাথাকে। আৰু আগন্তুক আহি থকা SSLC এক্সামলৈ মোৰ বন্ধু বান্ধৱীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সভাপতি মহোদয়, লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আমন্ত্ৰিত অতিথি, লগতে মোৰ মৰমৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজিৰ এই সভাখনৰ বাবে সকলো বিদায় প্ৰাৰ্থীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। সঁচাকৈয়ে আজি এটা বৰ দুখৰ দিন, কাৰণ আজি আমাৰ 10ম শ্ৰেণীৰ বিদায়। ভবা নাছিলোঁ যে এনেকৈ এদিন বিদায় ল'ব লাগিব। যেতিয়া 6ষ্ঠ শ্ৰেণীত নাম লগাইছিলোঁ তেতিয়া ভাবিছিলোঁ ক'ত আহিলোঁ, কিন্তু আজি মনটো সঁচাকৈয়ে বৰ বেয়া লাগিছে, কাৰণ আপোনালোকক এৰি যাব লাগিব। এৰি যাবলৈ মন নাই যদিও এয়া নিয়ম, সেই নিয়ম পালন কৰি আমি যাবই লাগিব। আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টিসকলক যদি নজনাকৈ কিবা বেয়াকৈ কৈছিলোঁ, তেওঁলোকে যাতে ধৰি নাথাকি নিজৰ বাইদেউ বুলি ভাবি ক্ষমা কৰি দিয়ে। আৰু লগতে মই মোৰ যদি শিক্ষাগুৰুসকলক কিবা বেয়াকৈ কৈছিলোঁ, তেওঁলোকেও যাতে নিজৰে সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ে। আৰু আমাৰ আগন্তুক হ'বলগীয়া SSLC এক্সামত মই মোৰ সকলো বন্ধু বান্ধৱীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। আজি 24-25 বৰ্ষৰ 10ম শ্ৰেণীৰ বিদায়ী সভাৰ মোৰ সন্মানীয় সভাপতি মহোদয় আৰু মোৰ সন্মানীয় শিক্ষাগুৰু মণ্ডলী আৰু বন্ধু বান্ধৱী তথা ভাই ভণ্টিসকল, আজি এটা বৰ দুখৰ দিন। যেতিয়া ক্লাছ 6ত আহিছিলোঁ তেতিয়া ভাবিছিলোঁ ক'ত আহিলোঁ, এতিয়া ভাবিছোঁ, এতিয়া মনত বহুত বেয়া লাগিছে এইখন স্কুল এৰি যোৱাৰ কাৰণে। এতিয়া বৰকৈ মনত পৰিছে ক্লাছত বহি ছাৰ বাইদেৱে ক্লাছ কৰি থকাৰ সময়ত যিবোৰ দুষ্টামি কৰিছিলোঁ, কেতিয়াবা কাৰোবাৰ লগত লগ বন্ধুৰ লগত যিবোৰ দুষ্টামি কৰিছিলোঁ, আড্ডা মাৰিছিলোঁ, সেইবোৰ বৰকৈ মনত পৰিছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কৈছোঁ যে যদি আপোনালোকক কেতিয়াবা কিবা বেয়াকৈ কৈছিলোঁ, আপোনালোকৰ কথা কেতিয়াবা বেয়াকৈ আলোচনা কৰিছিলোঁ বা আপোনালোকক কিবা নক'বলগীয়া কৈছিলোঁ, সেইবোৰ যাতে আপোনালোকে কেতিয়াও ধৰি নাথাকে। আৰু মোৰ বন্ধু বান্ধৱী তথা ভাই ভণ্টিসকলক কৈছোঁ, তোমালোককো কেতিয়াবা বেয়াকৈ কৈছোঁ বা কেতিয়াবা মাৰিছিলোঁ, বহুত নক'বলগীয়া শিকাইছোঁ, সেইবোৰ যাতে তোমালোকে ধৰি নাথাকা, নিজৰে বা বুলি যাতে ক্ষমা কৰি দিয়া। আগন্তুক আহি থকা SSLC এক্সামৰ কাৰণে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে আমাক আশীৰ্বাদ দিয়ে আৰু মোৰ বন্ধু বান্ধৱীসকলকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিয়ে কৈ মই মোৰ চমু বক্তব্য আমি শিকিব পাৰিছোঁ সত্য কি, ভাল কি, বেয়া কি আদিৰ কথাবোৰ। লগতে আপোনালোকক যদি মই কেতিয়াবা বেয়াকৈ কৈছিলোঁ বা বেয়া চকুৰে চাইছিলোঁ, আপোনালোকে নিজৰ ছোৱালী বুলি ভাবি
আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।